নমস্কাৰ বন্ধু বান্ধৱীসকল, নিপুজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ দৰং বুঢ়া ৰাস জাহাজ। আপোনালোকক গোটেই ভিডিঅ'টো চাব, সম্পূৰ্ণকৈ মজা পাব। আৰু আমি প্ৰথমবাৰৰ বাবে আহিছোঁ, আপোনালোককো প্ৰথমবাৰৰ বাবে দেখাম আমি চবে ব্লগ। গাইছ এতিয়া ৰাস চাব গৈ আছোঁ আৰু সিহঁতে আগত যাই আছে, চাই থাকক। মজা ৰাস্তা, মজা কিন্তু গাইছ। লগা ভাই, চাক্কা লগা খাই আছোঁ। আৰু আমাৰ এইজনী যে থাকেই, এইজনী আমাৰ থাকেই। ফিলিং কেনে ৰাসত আহিছে? ফিলিংটো কৈ দিয়া, এনে ফিলিংটো। আমাৰ এতিয়া জয় ভাই তেল ভৰাই আছে, এইটো চাওক তেল ভৰাই আছে। জয় ভাই মানে আমি কেৰ কৈছে বুলি মাতো। এই চলি যৌ হে ৰাস চাবা আহিছো, আৰু কি পঢ়ি আছা? যৌ দে মাৰি থাকা, যৌ। আৰু গাইছ ফাইনেলি আহি ৰাস পাই গ'লো। আৰু ডিউটি পৰা আহে ডিউটি আৰু গাইজ যোৱা বছৰকেইটা লকডাউনটো গ'ল, আগৰবাৰৰ দৰে এইবেলিও ৰাগ হৈছে। ভিডিঅ'টো কণ্টিনিউ চাই থাকক, মজা পাব। আৰু গাইজ এইফালে চাওক না, কি মজা ভিউ উঠি আছে। আৰু এইটো মেইন মণ্ডপ। আৰু গাইজ চাই থাকক, এইটো চাওক এইফালে মেইন মণ্ডপ। আৰু গাইজ এইফালে চাওক বৃন্দাবন। ভিউ কিন্তু মজা, এবাৰ আহি চাব, মজা পাব। আৰু ৰাগ বুলি মূৰ্তি দেখাব লাগিব ন, চাই থাকক মূৰ্তিবিলাক। আৰু গাইছ মানে ইয়াতে মহাভাৰতৰ যুদ্ধ কেনেকৈ হৈছিল তাৰে আৰতি বনাই দিছে। আৰু গাইছ এইফালে মূৰ্তি চাওক, এইটো চাওক। আৰু এইবিলাক মানুহ আৰু ফটোজুলিয়াত ব্যস্ত পুৰা। গাইছ মানে ইয়াতে গোপীসকলে গা ধুইছে আৰু কৃষ্ণৰ ওপৰত কাপোৰ লুকাই থৈছে। আৰু ইয়াত আৰু গাইছ এইটো মানে কৈলাশ পৰ্বতৰ আৰ্হিত বনোৱা হৈছে। আৰু গাইছ দৰঙত আহিছে, বক্সিল এবাৰ মজা পাব। ৰাস কেনে লাগছে? ভালেই লাগছে। দেখ এই তাতে জমাম আহা যদি আহিবি। আৰু গাইছ ৰাসত আহিছোঁ, কিবা কিবি খাবই লাগিব। দোকান নিছে নেকি? দোকান নিছে পুৰা দিছে। আৰু ৰাস গ'লে কেনে লাগছে? বাবু হাত ৰাস চাই কেনে লাগিলে? আৰু কৈ দিয়া, কিবা এখন কৈ দিয়া। মানে গাইছ মজা ফিলিংছ। আৰু মানে গাইছ চকৰি চাইছোঁ, চকৰি বহুত দিয়া আৰু লিপিয়াৰা দেখা পাইছোঁ। আৰু গাইছ দৰঙী ভাত ভাই কেনে লাগিলে আহি? মজা। তই কি অৰ্ডাৰ দিছে? মই চিকেন চাওমিন, ভেজ চাওমিন আৰু তাত হেৰি পৰঠা। কিন্তু কথাটো হ'ল ৰাসত, কেনে লাগিলে? কথাটো হ'ল ৰাসত পৰঠা খাব নালাগে। পৰঠাটো আমি এনেও খাই থাকোঁ, চাওমিন বা এইবিলাক ৰোল চোল খাব লাগে। মানে ফিলিংছটো কেনে? ফিলিংছ ধুনীয়া। এইবাৰ ভাল লাগছে ৰাস চাই, বহুত চকৰি আছে, ধুনীয়া লাগছে। আৰু মানে ইয়াতে পৰঠা পুৰা মাৰ দিলে, আৰু পুৰা মাৰ চচ লৈছোঁ। ই মানে চলটো অলপ লাজ কৰি কিয় বা বুজি নাপাওঁ। আৰু ইয়াতে ৰখি আছে খাবা দি দিয়াই নাই। আৰু গাইছ মই মানে এতিয়া খাই দিওঁ। আৰু গাইছ ৰাস বুলি মিঠা পান খাবাই লাগিব। আৰু মই গাইছ দাদাজনে ৰাস বুলি পুৰা পাণ বনাই আছে। দাদা কেনে? দাদা ৰাস বুলি কেনে? ৰাস বুলি বিক্ৰী কেনে? ঠিকেই। আৰু গাইছ যদি ভিডিঅ'টো ভাল হৈছে, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ।